মই তৰুণে वेलकम बैक टू माई चैनल आज आको एटा नतुन भिडिओ आरम्भ करिलो बहु दिनर मूरत कारण एकेबारे समय नोपा हलो भिडिओ सिडिओ करि থাকিবলে আৰু ইউনিভাৰ্চিটি আহিলো মই আপোনাৰ মই প্ৰায় 8 তাৰিখ মানে আহিছো তাৰ পিছত 9 তাৰিখ 10 তাৰিখ পৰীক্ষা দিলো তাৰ পিছত ইলেকশন যেহেতু বন্ধ আছিল গতিকে সিলেবাস কমপ্লিট নহল একদিন বহুত বেছিকে ক্লাছ হৈছে কন্টিনিউ ক্লাছ কৰি থকা হৈছে আৰু আজি 16 তাৰিখ আজি বন্ধ এটো কাৰণে পালো কাৰণ আজি আলিয়া লিগাং আৰু এতিয়া আমি ইউনিভাৰ্চিটিলৈ ওলাইছো কাৰণ ইউনিভাৰ্চিটিত পাতিছে লিগাং আমি তালৈকে ওলাইছো যাম বুলি ভাবা নাছিলো ইমান এগাল পঢ়িব আছে কিন্তু ৰুমতেনো কিমান সময় থাকিব ওলালো এফালে কংকি এফালে সংগীতা গম নাপায় তালৈকে ওলালো গতিকে আপোনালোকক দেখুৱাম চাব ভিডিঅ'টো শেষলৈকে আৰু আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব গতিকে চাই থাকিব এতিয়া আমি দুৱাৰা চুকেদি খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ এফালে মই মাস্কখন লগাই ল'লোঁ কাৰণ ক'ভিডটো যোৱা যেন লাগিলেও ঘপককৈ মোৰ হৈ গ'লে দিগদাৰ হ'ব আৰু এইফালে আজি কাণফুলি পিন্ধি আহিছোঁ ডাঙৰ দেখাই দিয়া এইয়া তাৰপাছত লিপষ্টিক লগাই আহিছোঁ এইফালে য়েল্লো আমি আহি পাই গ'লোঁ ইউনিভাৰ্চিটি আৰু এইফালে আছে সংগীতা আৰু তোমাৰ নামটো চানু সেই কংকিৰ ফ্ৰেণ্ড হয় কংকি জাহ্নৱী হাই আৰু এতিয়া আমি গৈছোঁ লিগাং চাবলৈ লগ পাই গ'লোঁ মানুহ খাই বৈ আহিলা নেকি অ'কে বাই বাই চব খাই আহিলে তাই টেনশ্যন হৈ গৈছে খাবলৈ নাপাব বুলি ৰঞ্জিতক মই ডকাই দিব কৈছোঁ তই বোলো মোক যদি তই নিদিয়ে 12 বজাই দিম 12 বজাই দিব দেই আৰু জাহ্নৱী আমি খাই পেলাইছিলে আকৌ কোনে খাই নাহিলোঁ নহয় ৰাতিপুৱা অকণ চাহ খোৱাই হয় ইয়াতে খাম আকৌ ইয়াত জাহ্নৱী ডকচি খাব আহিছে আৰু এয়া আমি ফাইনেলি আহি পাই গ'লোঁ এয়া প্ৰত্যুষ খালা কি খালা আৰু কিবা আৰু নাই চিকেন ফ্ৰাই চিকেন খাব গাহৰি খাই গাহৰি দুটা খাব নাই দে নাই বলক অকণমান ওচৰৰ পৰা দেখুৱাওঁ মানে কি আছে আমাৰ মানে বস্তু আমাৰ মাংস শুকান কৰি পিনি কাটা তাৰপিছত সেইটো কি কৰিব কোনে খাব এইটো মৰা বুলি কয় তলতে কিবা আছে এইটো মৰা বুলি কয় তাত আমাৰ মিস্ত্ৰীসকলে কিবা ভাত বনায় চব্জি বনায় হেল্ল'
Thank you. আমাৰ মিছখন হৰকক বুলি কয় কি বুলি কয় হৰকক বুলি কয় এইটো মাফলাৰ এফালে তৰুণ সতীশ এফালে আছে ধৃতি হাই কোৱা এয়া খাবলৈ লৈছোঁ এফালে মণিকংকনা বা আছে তো কি হয় ইয়াৰ ভিতৰত কি আছে এফালে বায়ে খুলি আছে দেখুৱাই মই দি দিবা অ'কে ভাত ন বৰা চাউল কেনেবা খাইছে আৰু এইফালে মোৰ তৰাপাত খুলিব পৰা নাই দিবলৈ এয়া মানুহ আছে খাম অবা খাই কেনেকুৱা লাগিছে তৰাপাতত টোপোলা ভাত বৰা চাউলৰ আৰু লগত গাহৰি খুব বেছি ভাল লাগিলে খাই আৰু এয়া তেওঁলোকৰ পৰম্পৰাগত কিবা নিয়ম হ'ব চাগে মই এই সম্পৰ্কত বৰ বিশেষ নাজানো গোলাঘাটৰ মানুহ আৰু এয়া ধুনীয়া ছোৱালী প্ৰতিভা ইমান ধুনীয়াকৈ ওলাই কৰি আহিছে এইবোৰ আমাৰ গোলাঘাটৰ মানুহ বিজি মানুহ আৰু এতিয়া আমি খাই বৈ যামগৈ আৰু এইফালে চবফালে চলি আছে সেয়া মানে আৰু সেয়া আমাৰ কুশল দাদা আৰু এইবিধ চাওক চিনি পাইছেনে বাৰু সকলোৱে মিচিংসকলৰ লিগাং উৎসৱৰ এইবিধ মেইন বস্তু এয়া আমি এতিয়া খাম এইখনে গোটাই আনিছোঁ কেনেকুৱা লাগিছে বহুত ভাল টেষ্টি নিচা চিচা হৈ গ'ল বুলি ৰাস্তা শুই এইবিধ সঁজুলিতে তেওঁলোকে এনেকৈ প্ৰায় 15-20 দিনৰ আগৰ পৰাই আপং প্ৰস্তুত কৰে আপুনি মিচিং হয় আজিৰ মই নাজানো আজিৰ মানে এই অনুষ্ঠানটো কাৰ উদ্যোগত মানে কেনেকৈ হ'লে আমাৰ চহৰখিনি বেছি ওচৰ গৈছে মই বিশেষকৈ নাজানো দেই যিখিনি জানে কৈ দিয়ক দুমচেকৰ সহযোগত যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয় যিটো মিচিং ইউনিয়ন আছে সমাজৰ কাৰণে কাম কৰিছে সদায় সিহঁতৰ উদ্যোগত আজি আমি বিশেষকৈ ময়ো হয় দুমচেকৰ এজন সদস্য আৰু আমি সকলোৱে মিলি যে আমাৰ মিচিঙৰ পৰম্পৰা যিটো মিচিঙৰ যিটো সংস্কৃতি আজি আলি আই বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হৈছে বৰ্তমান ধন্যবাদ আৰু ইয়াত এতিয়া হ'ব এওঁলোকৰ অন্তৰংগ আলাপ আৰু আমি এতিয়া যামগৈ সময় বহুত হৈছে উপসভাপতি পাৰ্থপ্ৰতিম দা নৱনিৰ্বাচিত বহুত ভোটত জিকিছে নমস্কাৰ কেনেকুৱা লাগিলে বহুত ভাল লাগিছে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ ইয়াত অনুষ্ঠিত হৈছে ভাল লাগিছে আশা কৰিছোঁ সকলোৱে ভাল পাইছে তুমি এতিয়া আহিছা নেকি এতিয়া আহিছোঁ সেয়া পাৰ্থদা সেয়া জিত দা ভাল বিজি মানুহ মাহী পালোহি ইফালে কংকি পঢ়ি আছে লিগাং চাই আহি তাৰপাছত এয়া বা টাউনৰ বায়ে আমাৰ কাৰণে পেষ্ট্ৰি আনিছে থেংক ইউ বা ৱেলকাম বা এজনী বা এইটো ভিডিঅ' এইখিনিতে সামৰি আহি পালোহি আমি আহি পোৱা বহুত দেৰিয়ে হ'ল তাৰপাছতে আহি পাই পেলাই এতিয়া ভৰি হাত ধুই মেলি আজৰি হ'লোঁ বা টাউন গৈছিলে বা টাউনৰ পৰা আহিলে আৰু এতিয়া মই এয়া কিতাপ পত্ৰ মেলি সেয়া বহিছোঁ তাৰপাছত এয়া এল'ভেৰা গোটাই লৈছোঁ মুখখন ভিডিঅ'টো দেখিছে অৱস্থা নাই বন্ধত হ'ল ঘৰত থাকিলোঁ পঢ়া শুনাবোৰ বহুত পাছ পৰি ৰ'ল এতিয়াতো পূৰা আমাৰ ক্লাছ হ'ব কাৰণ চিলেবাছবোৰ কমপ্লিট হোৱা নাই সেয়া পঢ়াই মেমহঁতে পঢ়াব আমি পঢ়ি কমপ্লিট কৰিব লাগিব তাৰপিছত এক্সামৰ ডেট 28 ফেব্ৰুৱাৰীৰ পৰা হ'ব বুলি কৈছে প্ৰায় 10 মাৰ্চ মানলৈকে হ'ব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মই সময় পালে নিশ্চয়কৈ ভিডিঅ' দিম আৰু মই কৈছোঁৱেই যে এইকেইদিন টাইম দিব নোৱাৰিম গতিকে তাৰ বাবে ক্ষমা কৰিব যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই আৰু যিসকলে সঁচাকৈ চাই থাকে তেওঁলোকক বহুত বহুত ধন্যবাদ একদম দিলছে আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে নতুনকৈ এইটো ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ টাটা